হাই এভৰিৱান, ওয়েলকাম টু মৃদুল ভাই ব্লগ। আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে নমস্কাৰ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাগিন আৰু নিৰ্মালীয়ে সিয়েতো সৰু, আকৌ ভাগিনক কোলত লৈ আহি আছে। ধুনু টাটা দে টা কথা কোৱাচোন, কথা কোৱা। ইফালে চা ইফালে बड़ा हरामी हो बेटा। ইফালে চা। কথা কোৱা ভাগিন আমাৰ বহুত সৰু। কথা ক চাচোন কোনে ইয়াতে আছে, চাচোন চা, ইয়াতে চা, এইফালে চা। আজিৰ ভিডিঅ'টো খুৰাৰ ঘৰৰ পৰা আৰম্ভ কৰিলোঁ। এয়া চাওক আমাৰ ভাগিন, এইটো নিৰ্মালী, হাই কৰি দিয়া। আৰু এই মোৰ পিছফালে এইখন খুৰাৰ ঘৰ। ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আগতো আহিছিল ভাগিনে আমাৰ ঘৰত, কিন্তু এইবাৰ অলপ ডাঙৰ হৈ আহিল। 5 মাহ 5.5 মাহ চলি আছে, অলপ ডাঙৰ হৈছে সি। টোপনি লাগছে তো হা। কি এইটো কি? ওহো অ এইটো ছাগলী 3টা বাচ্চা দিছে ইয়াৰ। অ পূজা কৰি আছে ইয়াতে। আইতে যা। এয়া চাওক, ধুনীয়া ফুল লগাইছে। ধুনীয়া ফুল আৰু ইফালে লগাইছে তাৰা গেন্দা, কিছুমানে মৰি গেল। এতে লগাইছে তাৰা গেন্দা। বাৰান্দাত এগুলা ফুল ফুটি উঠাই নাই, 2টা এটা করে ফুলিছে। চাওক 2টা এটা করে ফুটিছে। এতিয়া যাই থাকোঁ ঘৰলৈ। আৰু
দেখাই আছোঁ ঘৰ মোৰ নিৰ্মালী আগতে আহি ৰাস্তাত আছে। পূজা কৰি আছে প্ৰতিমা। ঠাণ্ডা লাগি আছে, ঠাণ্ডা লাগি আছে। চুইটাৰটো পিন্ধি লওঁ আৰু চুইটাৰটো পিন্ধি কেনে আপোনালোকক মই দেখাই আছোঁ বাহিৰৰ ছাইডৰ ভিউটো। তো চুইটাৰটো পিন্ধি লওঁ, পিন্ধি লৈ কিনে দেখাই আছোঁ। চুইটাৰটো পিন্ধি এতিয়া বাহিৰত যাই কিনে দেখাই আছোঁ। বাহিৰত আহি কেনে আপোনালোকক দেখাই আছোঁ। সেইটো চাওক মোৰ পিছফালে, সেইটো ৰাস্তা আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তা। আৰু ইফালে চাওক সেইটো যাই কিনে সেইটো ডিকে ৰোড, আৰু তাত যাই কিনে আপোনালোকক দেখাই আছোঁ। তো গাইজ মই আছোঁ ডিকে ৰোডৰ ওপৰত। মোৰ পিছফালে চাওক সেইটো ডিকে ৰোড। সেই 1 কিলোমিটাৰমান গ'লে এখন বজাৰ পাম, পাগলাহাট বজাৰ। আমি এতিয়া সেই বজাৰ নাযাওঁ, আমি অলপ ইফালে আগবাঢ়ি যাম। সেইফালে চাওক, এইফালে আগবাঢ়ি যাই কেনে এখন দোকান আছে, সেই দোকানখনত যাই কেনে আপোনালোকক দেখাই আছোঁ মই। তো চাই থাকক মোৰ ভিডিঅ'টো। গাঁৱলীয়া দোকানৰ গাঁৱলীয়া পৰিৱেশ। তো আহক যাওঁ দোকানখন লৈ কিছু বস্তু লৈ লওঁ। চাওক সেইখন হৈছে দোকান। এতিয়া দোকানত যাওঁ, চাওঁ কি আছে নাই। দোকানখন এনি টাইম বন্ধই থাকে, তাৰমানে দিন ৰাতি দোকানখন বন্ধই থাকে। কেতিয়াবা যদি কিবা বস্তু লাগে মাতি আনি কেনে ল'ব লাগে। ৰ'ব মাতি দিছোঁ, কিবা আছে নাই চাই। দোকানী এতিয়া আহিল, এতিয়া খুলিব তালা। তাৰমানে দোকানটো বন্ধই থাকে দিনত। तुमसे ना हो पाएगा, हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा, तुमसे ना हो पाएगा। দেখাই আছোঁ দোকানৰ ভিতৰৰ বস্তু। এই চাওক দোকানৰ ভিতৰৰ বস্তু। এটা দে খৰচ দে, খৰচ লৈ যাওঁ। দুটা। তই আহিলি কিবা লাগে তো? ইয়াক বোলে আকৌ ছয়টা লাগে দে। নিৰ্মালীয়ে খাই আছে চানা, মোক অলপ দে। এইখিনি বেছিকে দে। আমাৰ এইটো ৰাস্তাত এনি টাইম গাড়ী চলি থাকে। চাওক এইফালে গাড়ী এখন এতিয়াই গ'ল। তুমি চুইটাৰটো কিয় পিন্ধা নাই? তো গাইজ আজিৰ কাৰণে এইখিনিয়ে আছিল, আৰু অলপ পিছত সন্ধিয়া হৈ যাব। আৰু মোৰ মৃদুল ভাই ব্লগ ইউটিউব চেনেলটো সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে বাই বাই অল।